এই সোণৰহঁত তহঁতৰ ইয়াত আহি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছেনে আইতাৰ ঘৰত আহি কেনেকুৱা লাগিছে আৰু এতিয়া বেয়া হ'লেও আইতাৰ ঘৰ ভাল হ'লেও আইতাৰ ঘৰ আৰু দেই থাকা আৰু যেন তেনে দুদিনমান আইতা কি যে কথাবোৰ কোৱা আৰু আমি ইয়াত ইমান ভাল পাইছোঁ ইমান ভাল লাগিছে আৰু গোটেইখন কলিজাত ঘূৰি ফুৰিবলৈ পাইছোঁ ইমান সঁচাকৈ ধুনীয়া গাঁও আৰু বাৰীখনো তোমালোকৰ বহুত ডাঙৰ আকৌ সেইকাৰণে আমি একদম নিশ্চিন্ত মানে ঘূৰি ফুৰিব পাইছোঁ ন মনোখন তো সঁচাকৈ ধুনীয়া লাগিছে মোৰ আকৌ ইয়াতে থাকি যাম যেনহে লাগিছে আৰু এতিয়া বোলো সেই মাহঁত ঘৰলৈ গুচি যাবগৈ মই আইতাহঁতৰ লগতে ইয়াতে থাকি বুলি ইয়াতে স্কুলতে নামটো লগাই দিওঁ নেকি এনেকুৱাহে লাগিছে আৰু আইও হয়নে দেউতাই তহঁতক পিঠি ফালিবহে আৰু পঢ়া শুনা ইয়াত থাকিবলৈ হ'লে ভাবিব আইতাকে নি পেলাই ল'ৰা ছোৱালীবিলাক তাত পঢ়াই ল'লেগৈ আৰু পিছে আমাৰ গাঁওখনতো তহঁতৰ সমান বয়সৰ ল'ৰা ছোৱালী আছে নহয় সিহঁতৰ লগত মই বাৰু চিনাকি কৰাই দিব লাগিব তেতিয়া সেই তহঁতৰ আমনি নালাগে আৰু সিহঁতৰ লগতে খেলি থাকিব পাৰিবি লগ দুটামানো পাবি চিনাকি কৰাই দিব লাগিব আজি আবেলিৰ পৰা ওলাই যাম আমি সঁচানি আইতা সৰু ল'ৰা ছোৱালী আছে নি মানে আমাৰ সমান বয়সৰ কোনোবা ছোৱালী আছে নি মোক যে সেই চিনাকি কৰাই দিবা দেই মই একদম বেষ্ট ফ্ৰেণ্ড পাতি ল'ম আৰু আইতা তেতিয়াহ'লে আজি আমি আবেলি অকণমান ওলাই যাম দেই তোমাৰ লগত সেই আমাক উলিয়াই পেলাই লৈ যাবা অকণমান তুমি চিনাকি কৰাই দিবা গাঁওখন অকণমান ফুৰাই দিবা অঁ হ'ব দে এতিয়া তহঁতি গা পা ধুই লগে তাৰপিছতে সোনকালে ভাত চাত খাই অকণমান ওলাই যাম আৰু ইয়াৰ মাকন খুৰি দিওঁ নহয়নে মাকন খুৰি দিওঁ শুনটি চাওঁ হয় আহা এইফালে আইও মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই পাই আজি সেই এইফালে যাওঁতে পটককৈ চাই দিলোঁ বোলো মাকন খুৰীক দেখি গ'লোঁ বোলো হয়নে নহয় আকৌ জীয়েকৰ ঘৰৰ পৰা কেতিয়া আহিলে সেই সদায় ইফালে যাওঁতে চাই যাওঁ নহয় আৰু গেটখন বন্ধ থাকে মনত পৰি থাকে নহয় আৰু আপোনালৈ আজি চাই দিলোঁ বোলো হয়নে নহয় আকৌ কিবা একেবাৰে চকা মকাকৈ দেখি যোৱা দি গ'লোঁ দেই এয়া আমাৰ হেৰি মিনুৰ ল'ৰা ছোৱালী নহয়নে বৰ ডাঙৰ হৈ গ'লো দুইটা একেবাৰে মৰম লগা আৰু দুইটা দেই চেহেৰা একে আকৌ দুইটাই কালি আহিলোঁ আকৌ সেই আমি চব আহিলোঁ মানে বগীও আহিলে ময়ো আহিলোঁ তাৰপিছতে মিনু আৰু সিহঁত দুটা গুচি আহিলে নহয় সিহঁত দুটা যেনিবা সেই মিনুহঁতে দুদিনমান থাকিব আৰু 3 দিনমান তাৰপিছতে যাবগৈ আমি এমাহমান থাকিম আৰু বগী আৰু মই তহঁতলৈ মনত পৰি থাকে নহয় আৰু বোলো ঘৰখন বহুত দিন যোৱাই নাই ঘৰখন তলা বন্ধ হৈ থাকে সেই বুলি ভাবিলোঁ বোলো সেই এমাহমান থাকি আহোঁগৈ সেইকাৰণে গুচি আহিলোঁ আৰু তাৰপিছত সিহঁত দুটাই আকৌ মোক এৰি নিদিয়ে নহয় তাৰপিছতে যোৱাই ক'লে বোলে সেই মিনু তুমিও যোৱা দুদিনমান থাকি আহাংগৈ ঘৰত তুমিও যোৱাই নহয় আৰু সেই বুলি ভালেই পালোঁ আৰু যোৱাই আহি কালি থৈ গ'লহি গধূলাহে আহিছোঁ সেইকাৰণে আজি এতিয়া গা পা ধুই আৰু বোলো গাঁওখনলৈ এপাক যাব লাগিব দেই ওলাই পেলাই কিমান দিন গাঁওখনৰ মানুহবোৰ দেখাই নাই নহয় আজি বোলো সেই চবৰ ঘৰতে এপাক সোমাই আহিমগৈ আৰু আছোঁ বাৰু এমাহমান সেই তই ঠিকে আছে নহয় ঠিকে আছোঁ চবেই আপোনাৰ কথা কৈ থাকে নহয় আৰু আপুনি গুচি যোৱাৰ সেই কিমান নিজান লাগি থাকে আকৌ গোটেই সেই কিবা এটা হ'লেই বিয়া সবাহ হ'লেই আপুনি কিমান আগভাগ লয় কিমান জমাই মাইকী মানুহবিলাকৰ মাজত মাইকী মানুহবিলাকে পাতি থাকে আৰু বোলে সেই মাকন খুৰীদেউ নাইকিয়া হোৱাৰ পৰা নিচান হৈ গ'ল আৰু নামঘৰত আনকি নাম ল'বলৈ গোপিনী নাইকিয়া হৈছিলে নহয় সেইখন সময়তে আপোনালৈ একদম চেংকৈ মনত পৰে আৰু গম পায়নে ল'ৰা ছোৱালীকেইটা চাই আছে মোৰ ল'ৰা ছোৱালীকেইটাৰ নামটো সোধা নাই দেহাহঁত তোমালোকৰ নামটো কি আৰু মোৰ নাম মুনুকি আমাৰ ঘৰলৈ যাবা আকৌ দেই দেহাহঁত তোমালোকৰ সমান সেই ভাইটি এটা আছে নহয় সেই তাৰ লগতো খেলিব পাৰিবা ময়ো ক'ম বাৰু তোমালোক আহিছা বুলি চিনাকি হ'বাগৈ আৰু ঠিক আছে বাৰু আমাৰ আইতাই লৈ যাব এতিয়া আমি গা ধুই লওঁগৈ আইও বৰ মৰম লগা পাই একেবাৰে মিনুহঁতে একদম চেহেৰা একে আৰু মিনু ক'ত আছে তাই একো বহুত দিন হ'ল নহয় দেখাই নাই এই অকণমান সেই বগীহঁতে মিলি ঘৰ চৰ ঠিক কৰিছে নেকি তাৰপিছতে ঠিক বাৰু এই গুণয়ে কৰিয়ে থৈছে সি তাকে চাবিটো দি থৈ যাওঁ নহয় আৰু তাৰপিছত সিহঁতি কিবা কিবি বনাইছে পাই খাবলৈ মই বোলো বনা দুইজনে মিলি পেলাই যি বনাওঁ আমি বোলো খাবলৈ পালেই হ'ল আৰু সেই ময়ো যাওঁগৈ এই দোকানলৈহে আহিছিলোঁ ঘৰত আকৌ সেই চেনি চাহপাত নাই মই বোলো নিথওঁ দোকানৰ পৰা সেইকাৰণে আহিলোঁ আৰু পিছে সেই আবেলি যাব আকৌ দেই গোটেইকেইটা মিনু থাকোঁতেই তাইকো যাবলৈ ক'ব চাহ একাপকৈ খাই আহিবগৈ যাম দে আজি আবেলিয়ে গৈ আছোঁ বাৰু গোটেই গাঁওখন যিমান পাৰি ইমান ফুৰিব লাগিব আজি মিনু আকৌ বহুত দিন যাবলৈ পোৱাই নাই নহয় গাঁওখনত তাৰপিছতে তাই থাকোঁতেই বোলো ফুৰি আহিম আৰু মই বাৰু আছোঁ আৰু এমাহমান তাই আকৌ যাবগৈ নহয় সোনকালে ঠিক আছে বাৰু দিয়ক মই এতিয়া আহিছোঁ চেৰেংকৈ লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে শুই ৰৈ তোলে তোলে চেৰেংকৈ লাগিলে বুকুতে জুই বগী কিবা কৰিছ নেকি তই পাকঘৰত মিনু বা এটা
তাকে সেই পাকঘৰখন অকণমান ঠাণ্ডা লগাই দিছোঁ আৰু চাইছোঁ বোলো কিনো বনাওঁ তুমিয়ে বনাবা মই নবনাওঁ বাইক থাকোঁতে ভনীয়েকে যে গাত পাতি নলওঁ আৰু দেই হ'ব দে মই বনাম বাইকজনী থাকোঁতে আৰু তোৰ ভনীয়েকজনীক মই কাম কৰিবলৈ নিদিওঁ নহয় মই সেই গুণগাইক কৈ পঠিয়াইছোঁ মাংস আনিবলৈ মাংসকে বনাওঁ বুলি ভাবিছোঁ ৱাও তুমি মানে মাংসৰ কথা ভাবিয়ে দিলা মই আকৌ ভাবি আছোঁ কি বনাম মানে তোমাক কি বনাবলৈ কওঁ বোলো ভালেই হ'ল দিয়া এই মাংসকে বনোৱা আৰু মাংস আৰু ভাতকে খাই থৈ দিম আৰু মই ঘৰখন যে বহুত ঠিক কৰিব লাগিব বুলি ভাবিছিলোঁ কিন্তু গুণগাই যে সঁচাকৈ বহুত চফা কৰি ৰাখিছে গম পানে সঁচাকৈ দেই মতা মানুহজন হৈ ইমান চফাকৈ ৰাখিছে গুণগাই নথকা হ'লে এই ঘৰটো কি হ'লহেঁতেন ঠিকেই নাই আৰু পাই গুণগাই যে ইমান আমি নাথাকোঁতেও ঘৰখন ইমান ধুনীয়াকৈ ৰাখিছে আৰু আমি ইমান বিশ্বাসত এৰি থৈ যাব পাৰিছোঁ সঁচাকৈ সেইটোৱে ভাল লাগে আৰু দেই মানুহজনৰ বৰ বিশ্বাসী কিন্তু আগৰ পৰাই আচলতে আমাৰ ঘৰত থকা যে দেউতাহঁত থকাৰ পৰাই হয় পাই এনেকুৱা এজন মানুহ নথকা হ'লে এই ঘৰটো এৰি থৈ যাবলৈ আজিকালি দিগদাৰ হ'লহেঁতেন গম পাওঁনে মই এতিয়া গুণগাই মাংস আনিবলৈ দিছোঁ তাৰপিছতে সেই গুণগাইকো ইয়াতে ভাত খাবলৈ কৈছোঁ আৰু সেই বোলো তুমি আকৌ ঘৰত খাবগৈ নালাগে আৰু ইয়াতে খাবা অঁ ভালেই কৰিলে দিয়া এই প্ৰসাদ কেইটামান আছিলে প্ৰসাদৰ চাটনি অকণকৈ বনাওঁগৈ আৰু মগু পিচি পেলাই মিক্সিতে তুমি এয়া বনাবা আৰু মাংস চাংস দেই অঁ হ'ব দে ঠিক আছে আৰু আজি আবেলি অকণমান ওলাই যাম দেই সেই মুনুকাহঁতৰ যাওঁ কৰি আছে ময়ো বহুত দিন গাঁওখনলৈ যোৱাই নাই নহয় অঁ আজি ওলাই যাম দিয়া ময়ো যাম বাৰু তুমি আকৌ বেছিদিন নাথাকাই নহয় সেইকাৰণে সেই তোমাকো অকণমান গাঁওখন ফুৰাই আনিমগৈ আৰু আমাৰ বোলে ইয়াত সেই নতুনকৈ কিবা বজাৰ বহিছে ফুচকা দোকানীও আহিছে হেনো মই যে ফুচকা দেখিলে এতিয়াও পাগল আৰু দেই ফুচকা নাখালে মই নোৱাৰোৱেই আৰু মানে দেখা পিছত একদম লোভৰ পানী ওলাই যায় নহয় আজি আবেলি ওলাবা গৈ পেলাই খাই আহিমগৈ অঁ হয় নেকি এই কিবা বজাৰ বহিছে বুলি শুনিছোঁ সেই আগতে যে এইবোৰ নাছিলে আমাৰ গাঁৱত একো ফুচকা দোকান একো দেখিবলৈ নাপায় চানা দোকান এটাও দেখিবলৈ নাপায় এতিয়া একদম ফুচকা দোকান বহি গ'ল আৰু ওলাবি খামগৈ ঠিক আছে দিয়া বাৰু গাঁওখন চাই থাকোঁতে বহুত চেঞ্জ হৈ গ'ল কিন্তু দেই তই মন কৰিছনে বাৰু বগী আগতে যে এইবিলাকত ঘৰ দুৱাৰ ইমানকৈ নাছিলে আৰু আমি যে স্কুললৈ যাবলৈকে ভয় লাগে অঁ তো ঠিকেই কৈছা বগীবা তোমালোকৰ লগৰ ডাঙৰ ছোৱালীবিলাক যে আগে যোৱা আৰু আমি পিছে সৰুবিলাক মনত পৰে পাই এতিয়া যে আমি ইয়াত মানে কেইবছৰমান ভালকৈ নাথাকোঁতে বহুত চেঞ্জ হ'ল আৰু অঁ মা তোমালোকে আগতে একেখন স্কুলতে পঢ়িছিলা নেকি বগী মাহী আৰু তুমি অঁ মুনুকি আমি একেখন স্কুলতে পঢ়িছিলোঁ আৰু গাঁৱত এখনেই স্কুল আছিলে তাতে পঢ়িছিলোঁ অঁ মা ব'লা আকৌ ইয়াৰ পৰা আগলৈ যাওঁ আকৌ তোমালোকে যে কৈছিলা ক'ৰবাত মেলা হ'ব বুলি সেই তালৈ যাওঁ বোলা ফুচকা দোকানী আহিছে নহয় ফুচকা খাওঁগৈ হ'ব ব'ল যাম বাৰু কিন্তু তই বেছিকৈ নাখাবি আকৌ দেই পেট বেমাৰ হ'ব আৰু সেই নহ'লে দেউতাই ময়ে গালি পাৰিব বোলে সেই ল'ৰাটোক নি পেলাই আকৌ পেট বেমাৰ কৰি থাকে একদম জোখত খাবি আকৌ সেই লাগিলে আকৌ কাইলৈ আহিবি আজি একদম সেই খাওঁ নকৰিবি আৰু হ'ব নেখাওঁ আৰু বৰ বেছিকৈ আগ ধৰি গৈ লোৱাচোন তোমাক খোৱাটোহে একেবাৰে চিন্তা কৰিছা অঁ এজনী মিনু নহয়নে চাওঁ এইফালে মুখখন বগী বগী অঁ বন্তি নবৌ নহয়নে আৰু সেই মামনি দেখোন ভালনে অঁ মিনু ভাল তোমাৰ ভালনে কেতিয়া আহিলা পাই বহুত দিন দেখাই নাই আৰু নেদেখাই হ'লোঁ নহয় বগী ভালনে অঁ বন্তি নবৌ ভালে আছোঁ আৰু সেই মামনি বাকো বহুত দিনৰ মই দেখিছোঁ আৰু দেই ইয়ালৈ আমাৰ অহাই হোৱা নাছিলে নহয় আজিহে লগ পাইছোঁ আৰু হয় তাই কিমান দিনৰ মূৰত যে দেখিছোঁ বন্তি নবৌ একদম ধুনীয়াজনী হৈ আছে আগৰ নিচিনা একদম ৰঙা বগা হৈ আছে মামনি ভালে আছা নহয় মনত পৰে আৰু দেই আমাৰ সেই একদম স্কুলীয়া দিনবোৰৰ পৰা ধৰি কলেজীয়া দিনবোৰলৈকে আজিকালিহে লগ নোপোৱা হ'লোঁ মিনু তোলে যে মোক কিমান মনত পৰে গম পাৱনে আগতে আৰু তই মই বেষ্ট ফ্ৰেণ্ড আছিলোঁ নহয় অলপ এনজয় নাই আকৌ এইখন গাঁৱতে এতিয়া যেনিবা তই দুটা ল'ৰা ছোৱালী মাক আৰু মই যেনিবা বিয়াহে বনাইলোঁ আৰু কি কৰিবি আৰু ভাগ্যত নাছিলে আজিকালি দুখ নকওঁ আৰু যেনিবা অকলে থাকি অভ্যাস হৈ গ'ল আৰু হ'ব দে আৰু তাৰ ভাগ্যত যি আছে আৰু একো নাই দুখ কৰিবলগীয়া নাই আৰু এতিয়া এনেও সেই অৱনী নবৌহঁতৰ লগত দেখোন ভালকৈ খাই আছোঁ আৰু হয় নাই অৱনী নবৌ তাকেহে তাইক সেই নিজৰ বাই ভনী বুলিয়ে ভাবোঁ আৰু ননন বুলি নাভাবোঁ আৰু সেইকাৰণে তাই নহ'লে এতিয়া মোৰো বেয়া লাগে নহয় আৰু বোলে হ'ব আৰু যাৰ ভাগ্যত যেনেকৈ আছে আৰু চব আৰু বিয়া হ'বই লাগিব বুলি কথা নাই নহয় তুমি পিছে ধুনীয়া হৈ আছা কিন্তু দেই মিনু ল'ৰা ছোৱালী হ'ল যদিও একদম আগৰ ধুনীয়াজনী হৈ আছে আৰু বগীও ধুনীয়া হ'ল নহয় বগী পিছে সেই ল'ৰা চৰা ওলাইছে নে ক'ৰবাত একদম সঠিক সময়ত কাম কৰিবা কিন্তু দেই ল'ৰা চাবা আকৌ তেতিয়াহে আকৌ জোখতে বিয়া হ'ব পাৰিবা তাকে সেই ল'ৰা চৰা চোৱা নাই আৰু লাহে ধীৰে চাব লাগিব ক'ৰবাত ভাল ল'ৰা পালে ক'বচোন থাকিলে ক'ব এইকো বিয়া দিব লাগিব আৰু মায়েতো ডিউটি কৰিয়ে আছে মই বোলো কিবা এখন কৰি লওক চাকৰি এটা কৰি লওক বোলো তেতিয়া চলিব পাৰিব এতিয়া বোলে আমাৰ চাকৰি তাকৰি নাই এখেতৰ পৰাহে খুজিব লাগে তাই বোলো ইমানকৈ পঢ়া শুনা কৰিলে বোলো চাকৰি এটা কৰি লওক আৰু আইতাইতো আৰু ল'ৰা এটা পালে ভাল ল'ৰা এটা পালে আজি ধৰি দিয়াতে আছে আৰু
ভাল লোৱা পেলাই সোনকালে হ'বি একদম মই আগৰ পৰা নহয় দেৰিকৈ হোম কৰি থাকোঁতেহে মোৰ এতিয়া এই গতি হ'ল একো নাই বাৰু সেই যা ভাগ্যটো হ'বলগীয়া থাকে হ'বই আৰু বুঢ়া হ'লেও হ'ব যদি ভাগ্যত বিয়া লিখি থোৱা থাকে নে কি কোৱা পিছে এই ল'ৰা ছোৱালী দুটা অহা নাই নেকি নে সেই ঘৰত থৈ আহিলা শুই দুটা দোকান একদম দেখি পেলাই পাগল হৈ গৈছে আৰু সেই মমো অকণমান এৰি দিছোঁ বোলো যা সেই মুকলি মনে ঘূৰ আৰু অকণমান ফুচকা চুচকা খাইছে এইবোৰ কিবা কিবি কৰি আছে আৰু মতা নাই আৰু অকণমান দেৰি পিছত মাতি পেলাই লৈ যাবগৈ লাগিব আকৌ বেছিকৈ এৰি দিলেও দিগদাৰ নহয় বহুত ডাঙৰ হ'ল দেই ইহঁতক সৰুতে দেখা নহয় বৰ ধুনীয়া পায় সেই আমাৰ ঘৰলৈ এদিন যাবাচোন আৰু সিহঁত দুটাকো লৈ যাব পায় দেখাই নাই নহয় আমাৰ বৰ ঘৰ আৰু সেই লৈ যাবা দেই দুদিনমান আছোঁ নহয় মই তাৰপিছতে যামগৈ মানে সিহঁতি থাকিব বাৰু বগী আৰু মা এই এমাহমান থাকিব তাৰপিছতে মই বাৰু সেই থাকিলে সময় পালে লৈ যাম আৰু দিয়ক আকৌ সোনকালে যাবগৈ লাগিব যে এই হ'ব দে সেই তই এদিন যাবি আকৌ আমাৰ ঘৰখনো চাই আহিবিগৈ আৰু বহুত দিন যোৱাই নাই নহয় ককাইদেউহঁতকো দেখা এটা দি থৈ আহিবি ককাইদেউহঁতেও তোৰ কথা কৈ থাকে নহয় হেৰি মুখেশ্বৰ দাহঁতলৈও মনত পৰি থাকে নহয় সেই যাম বাৰু দে এদিন মই সময় পালে মিলাই পেলাই আকৌ সোনকালে যামগৈ যে হ'ব দিয়া এতিয়া আমি সেই আহিছোঁ দেই আকৌ দেৰি হ'লে দিগদাৰ হ'ব মানে আৰু ঘৰতো বিচাৰি থাকিব আমি অকণমান মেলাখন চাবলৈ গুচি আহিলোঁ মানে পটককৈ ঠিক আছে বাৰু আমি যাওঁগৈহে আৰু এতিয়া বেছি দেৰি নকৰোঁ নহ'লে আৰু মায়ে দিবহে এইকেইজনী বোলে সেই গৈ ওলাই গৈ বোলে ঘৰলৈ নহাই হ'ল আৰু মুনুকি বল আমি যাওঁগৈ হেৰি দেৰি হ'লে আকৌ আইতাই গালি পাৰিব দেই বল বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ ইয়ালৈ বোলে সেই ফুচকা দোকানী এটা আহিছে গম পানে মানে সেইটো অকণমান বেলেগতকৈ বেলেগ এই কিবা ফ্ৰীকৈ খুৱাইছে হেনো কিনো আৰু জানো পাই আজিকালি দিনতো মানুহে ফ্ৰীকৈ খুৱাই নাই আৰু মই খাবলৈ যোৱা নাই বাৰু এতিয়ালৈকে মই বেলেগ এখনতহে খালোঁ আইঅ ফ্ৰীকৈ খুৱাইছেনে কি মানে কিবা এটা নিশ্চয় আছে দেই জানো পাই এই কিনো থাকিব আৰু খুৱাইছে চাগে এনেই ফ্ৰীকৈ হ'ব বল তহঁতি এইবোৰ মাথা মাৰি থাকিব নালাগে এনেও খালী নহয় আৰু আকৌ বেলেগ দিনাখনি আহিবি আহা বন্ধুসকল আমি আইতাৰ ঘৰলৈ আহিলোঁ নহয় ইয়াত আহি পেলাই আমি এতিয়া মেলা চাবলৈ আহিলোঁ ধেৰ খালোঁ ফুচকা খালোঁ চকলেট খালোঁ আইচক্ৰীম খালোঁ ঠাণ্ডা যদিও আইচক্ৰীম খাই দিলোঁ বাৰ্গাৰ খালোঁ তাৰপিছতে আৰু ধেৰ কিবাকিবি খালোঁ আৰু নাম পাহৰি দেখিলোঁ পিছে আপোনালোকৰ ভালেই নহয় আৰু আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে বাৰু যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবচোন তেতিয়া আমাৰ চেনেলটো আগুৱাই যাব আৰু আপোনালোকে যদি আমাৰ চেনেলটোক আগুৱাই লৈ যায় তেতিয়াহ'লে আমি ভিডিঅ' বনাবলৈ আৰু বেছি উৎসাহ পাম